যদি আপুনিও বাদাম খাই ভাল পায় তেন্তে এই ভিডিওটো আপোনাৰ বাবে বহুত সহায়কাৰী হ'ব। যদি কোনো বন্ধুৱে বাদাম খাই ভাল পোৱাও নাছিল তেও এই ভিডিওটো চাই বাদাম খাবলৈ আৰম্ভ কৰি দিব ইয়াৰ উপকাৰবোৰ দেখি। লগতে আমি আলোচনা কৰিম বাদাম খোৱাৰ সঠিক সময়। তো হেল্ল' বন্ধুসকল, মোৰ নাম উদ্ধৱ দাস আৰু আপোনালোকে চাই আছে ফিটনেছ সলিউশ্যন। বন্ধুসকল, বাদামত এনেকুৱা কিছুমান নিউট্ৰিশ্যন পোৱা যায় যিটো কাৰণত বাদাম সৰু ল'ৰা ছোৱালীৰ পৰা বুঢ়া মানুহ আৰু ভাল বডি বিল্ডাৰবোৰেও ব্যৱহাৰ কৰে। তো নাম্বাৰ 1, ইম্প্ৰুভ ব্ৰেইন পাৱাৰ। বাদামত থকা ভিটামিন এ, ভিটামিন B6 আমাৰ স্মৃতি শক্তি বঢ়াত সহায় কৰে আৰু ইয়াত থকা আলফা এমিনো এচিড আৰু ডোপামাইন মাইণ্ড পাৱাৰ ইনক্ৰিজ কৰে। তো যদি আপুনি ভুলি যোৱাৰ বেমাৰ আছে তেন্তে আপুনি ৰাতি 5-6টা বাদাম পানীত ভিজাই থৈ ৰাতিপুৱা গাখীৰৰ লগত খালে 30 দিনৰ ভিতৰতে আপোনাৰ ব্ৰেইন পাৱাৰ ইনক্ৰিজ হৈ যোৱা দেখা পাব। নাম্বাৰ 2, ইম্প্ৰুভ ডাইজেষ্টিভ ছিষ্টেম। বাদামত থকা ফাইবাৰ বেছি মাত্ৰা খাদ্য খালে হজম কৰাত সমস্যাৰ সৃষ্টি নকৰে, যিটো কাৰণত পেটৰ বিষ, এচিডিটি সম্পূৰ্ণভাৱে ভাল পায়। সেইবাবে দিনত 5-6টাকৈ বাদাম খাবই লাগে। নাম্বাৰ 3, কলেষ্ট্ৰল এণ্ড ফেট লছ। বাদামত থকা ফাইবাৰ, প্ৰটিন, মনো আনচেচুৰেটেড ফেট শৰীৰত থকা ফেট আৰু কলেষ্ট্ৰল কম কৰি বাঢ়িবলৈ বাধা দিয়ে। সেইবাবে দিনত 9-10টা বাদাম খালে পেটৰ ফেট কণ্ট্ৰল কৰি ৰাখিব পাৰি। নাম্বাৰ 4, ষ্ট্ৰেংথনেছ বোন। বাদামত ফছফৰাছ আৰু কেলছিয়াম অধিক মাত্ৰাত থাকে, যি হাড়ৰ কাৰণে খনিজ পদাৰ্থ হয়। ইয়াত মেগনেছিয়াম, মেগনিজ আৰু পটেছিয়ামো থাকে, যি হাড় মজবুত কৰাত সহায় কৰে। সেইবাবে বাদাম খোৱাটো বহুতেই দৰকাৰ। নাম্বাৰ 5, ব্লাড প্ৰেছাৰ কণ্ট্ৰল এণ্ড হাৰ্ট। বাদামত থকা আনচেচুৰেটেড ফেট, ভিটামিন ই আৰু মেগনেছিয়াম তেজ সঞ্চাৰিত ভাল কৰি শৰীৰত অক্সিজেনৰ মাত্ৰা বঢ়াই আৰু ইনফ্লমেশ্যন কম কৰে, যিটো কাৰণত ব্লাড চাৰ্কুলেশ্যন কণ্ট্ৰলত থাকে। হাৰ্ট এটেকৰ সম্ভাৱনা বহুত কমি যায়। তো আপুনিও যদি বিচাৰে আপোনাৰ ব্লাড প্ৰেছাৰ মেইনটেইনত থাকে তেন্তে আপুনিও ৰাতিপুৱা 5-6টাকৈ বাদাম খোৱা আৰম্ভ কৰি দিব লাগে। নাম্বাৰ 6, হেয়াৰ প্ৰব্লেম ছল্ভ। চুলিৰ সমস্যা যেনে ডেণ্ড্ৰফ, চুলি সৰা, চুলিত খজুতি বাদামে সমাধান কৰে। বাদামত বহুত হেয়াৰ ফ্ৰেণ্ডলি তত্ত্ব পোৱা যায়, যেনে ভিটামিন ই, বায়'টিন, মেগনিজ, জিংক, ফেটি এচিড, কপাৰ। এইবোৰে চুলিত ডাঙৰ কৰাত, ঘন কৰাত, কল কৰাত আদি সহায় কৰে। তো নাম্বাৰ 7, ষ্ট্ৰং বডি। যিবোৰ ল'ৰা ছোৱালীয়ে ভাল বডি বনাব বিচাৰে তেওঁলোকে ৰাতি 10-12টা বাদাম ভিজাই থৈ ৰাতিপুৱা খাব লাগে। তো বন্ধুসকল, এয়া আছিল বাদামৰ ব্যৱহাৰৰ উপায়। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, কিবা জানিব থাকিলে কমেণ্টত জনাব। ধন্যবাদ।